নমস্কাৰ নৰ্থ ইষ্ট নিউজৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই নতুন বছৰটিয়ে যাতে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ নিজৰ জীৱনলৈকে কঢ়িয়াই আনি সুখ সমৃদ্ধি আৰু আশাৰ বতৰা তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে আমাৰ চেনেলটিক যি আদৰ আৰু মৰমেৰে আঁকোৱালি লৈছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো আপোনালোকৰ বহুমূলীয়া কমেণ্ট আৰু আপোনালোকৰ দিহা পৰামৰ্শ পাম বুলি আমি আশা কৰিলোঁ। আৰু আমাৰ চেনেলটো যাতে আপোনালোকে ভালদৰে আঁকোৱালি লয়, সদায় নিষ্ঠা আৰু সততাৰে নিউজ পৰিৱেশন কৰি ল'বলৈ আমি যত্ন কৰিম। আমি প্ৰথম পদক্ষেপ আমি নতুনকৈ এইটো চেনেল আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। হয়তো ভুল ক্ৰুটি কেতিয়াবা হৈ যাব পাৰে, আপোনালোকে আমাক অৱগত কৰিব, আমি নিশ্চয় আৰু এটা শুধৰাবলৈ যত্ন